আগতেই অঁ হয় নেকি হিৰক লগ পাইছিলি নেকি হা পাইছিলি পৰহি লগে বনাই হা আছে নেকি অঁ কি পাইছি দে লগ পাইছি ৰ গাড়ী অঁ গাড়ী ল'লো ৰ অঁ দে দে চাৰমা হ'ল ৰ নতুন অঁ এই ক খবৰ চবৰ ক কি খবৰ খবৰ কৈয়া দে ভাই কি কৰবি আছো এনেকৈ বহি তোৰ খবৰ ক তই ক'ত গৈছিলি তই মই তোৰ গেলো এই ধুনীয়া সপোন নাজানো না মানুহ এটাই ক'লাক তাতে এটা ভাল আছে যে তোৰ হেৰি এটা তোৰ নামাজ পঢ়ে এই কিবা ভুল চুল হ'ব পাৰে সুধি আহিবি তাকেতো ময়ো হেৰি কতো ওজাত আৰু লগলো এতিয়া তাকেতো আকৌ ভাল ফল পোৱাই নাই দেখোন তাকেতো এতিয়া কি কৰিবি ভাবি পোৱা নাই মই তাকেতো প্ৰাঞ্জল তোৰ এটা কি আছিল বেজ নে কি বুলি যে কৈছিলি অঁ এই তোৰ আজি কোনবাৰ আছিল ন আজি বৃহস্পতিবাৰ শুকুৰবাৰ নেকি শনিবাৰ আজি শনিবাৰ আজি শনিবাৰ এই শুন শনিবাৰে সিবাৰ কৈ দিয়া এই বুজিছা না আজি তাক কথাটো সুধিয়ে ভাব এই বৰ সপোন ইচ্ছা আছিলে বৰ তোৰ বাইকখন ল'লো তাক ঘৰ ক'ত ঘৰে এতিয়া ক'ৰবাত বহি দিহিন বুলি কৈছে নলবাৰীৰ পৰাই যাব লাগে বুলি কৈছে কিবা তে কালি ওলা নেকি কালি যাওঁ নেকি কালি নহয় আজি কিবা কেতিয়া আহে সি মোক আমাৰ লগৰ চলি এটাই কৈছে ফোন কৰা নাই কিবা কেতিয়া আহে সি মই চিনি সিদিনা ৰাতিটো কি হ'ল সিদিনা ৰাতি যে কামটো যে কৰিব দিছিল কামটো নহ'ল এই বা জনকটো কামটো কৰিব দিছিল 3টা বজাত উঠি পেলাই গান মাৰিব দিছি এই ভাই গান মাৰি আছো মই দুনিয়াৰ মানুহ আহি গৈছি বেমাৰ হ'ল নেকি কিবা এই যি গালি ভাই ঘৰত এতিয়া তাকে চাওঁ মই কত কি কৰিলোঁ সত্যনাৰায়ণ পূজা চিনিয়াত তাৰপিছত দিনাখনে নামো ধৰিলোঁ কি ক সেইদিনাখনে দতৰাৰ পৰা থাকো মাতিলোঁ অনামিকাক মাতিছোঁ আই অনামিকা তাকেতো কি কৰা যায় এতিয়া লগলো প্ৰাঞ্জল আহক দেই প্ৰাঞ্জল আহিলেই ভাল হ'ব কথাটো কি ভাল আলোচনা কৰিব লাগিব ভালো জানা ভাল সি জানে চব জানে এই নহয় চা কিছুমানে গাড়ী চাড়ীৰ কাৰণে নহ'ব পাৰে গাড়ী ভাই বহুত লগলো কিন্তু ভালো জানা ভাল ফল পোৱা নাই আৰু দে অলপ বহো দেচোন এই কৃষ্ণ কেৰেক পিনে কি ইয়াৰ তাকেতো প্ৰভুকো লগ পালি ভাল আছিল প্ৰভুক লগে বনাই মানে তই জানা মইতো চিনি নাপাওঁ নাই প্ৰভু এই তোৰ গাঁৱতো কোনোবা থাকা বুলি শুনিছিলোঁ তই কিবা নাম আছিল তই যে কৈছিলে কিবা পাঁচজন জানাই দি সিহঁতৰ গাঁৱৰে নেকি আমাৰ গাঁৱৰে হয় নেকি ভাল ন ভাল ভাল তাবিজ চাবিজ দিয়ে নেকি বেয়া তাবিজ দে এই মোৰ বিদ্যা অৱস্থা নহয় বেছি দিয়ে একদম আহিব ধৰ দাদা কিবা এটা প্ৰব্লেম হৈছে কিবা এটা পাৰা হৈ যাব প্ৰভু 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 দাদা কাটে সেৱা কৰ প্ৰভু প্ৰণাম দাদা এনেকুৱা এটা প্ৰব্লেম চলি আছে মানে কি এনে মোৰ লগৰে চলি মোৰ ফাৰ্ষ্ট ফ্ৰেণ্ড আপুনি চাগে চিনি পাই আপুনিতো আমাৰ ঘৰৰ কাষৰে এনেদৰে তাৰমানে কিবা এটা প্ৰব্লেম চলি আছে পাৰে যে আপুনি দিহা পৰামৰ্শ দিয়া কথা কিবা এটা পাৰে এই কি হৈছে ক'বাই দাদাক বুজি ভাল প্ৰভু প্ৰণাম মানে কি প্ৰভু মোৰ বহুত সপোন আছে ধনী হোৱা আপোনাৰ মই আজিকালি ধনী হ'ব নাই আপোনাৰ এতিয়া আপোনাৰ কথা শুনিছোঁ আপোনাৰ ৰজনজনৰ নাম আছে সাংভালে এতিয়া আপুনি যদি বেয়া নাপায় আপোনাৰ আমাক গ'লে কিবা এটা কৰোঁ আৰু সেই একেই কণ্ডিশ্যন দাদাক নামকেইটা কওঁ নাম কি চিৰস্তি বেজবৰুৱা প্ৰভু প্ৰভু আপুনি যদি আজি পাৰে আজি দিয়ক মানে কি বহুত অশান্তি লাগিছে বহুত সপোন হয় আৰু সেই আনে প্ৰভু ঘৰৰ অৱস্থা ভাল শুনি লাগছি কি কয় প্ৰভু শুনি লাগছি প্ৰভু কিবা দিবি নেকি আপুনি যদি দিয়ে হ'ব মোৰ প্ৰভু বাইক এখনো আছে এখনৰ কিবা কৰিব লাগিব নেকি তাৰ এখনো হ'ব মই চাই আছোঁ
ৰেপজিটি বেচব না তোৰ বাইকখন বেচবা লাগব কি কয় প্ৰভু বেছি দিন নাই নহয় কিন্তু মাটি বেছি লৈছোঁ তোৰ বাইকখনে হনি হয় নেকি ভাই আৰু ঘৰত দেখোন তো কিবা দামী দামী কিবা কানি বস্তু আছে নেকি আছে প্ৰভু ফ্ৰিজ আছে সিদিনাখনে প্ৰভু আপোনাৰ LCD এটা অনা গৈছে এইগিলাখানো কিবা শুনি আছে প্ৰভু এইবিলাক গোটাই তই বেচবি তই যদি সপোন তই দেখিছা হয় মই বেচিম প্ৰভু মই বেচিম আপুনি যি কৈছে মই তাকে শুনিম কৰিম যি কয় আপুনি তাকে কৰিম কিবা এটা উঠাই দিম তোৰ লগত মই কালি কথা পাতিম দেই ন মই বস্তু এটা কৰি দিয়ে কালি লগ পাওঁ না নাপাওঁ বহুত বেছি দিয়া হয় বস্তুবিলাকে বহুত বেছি কিবা এটা কৰি দি তই কিবা হাল্লা নকৰিম অলপ মনে মনে জানাই তো তই মোৰ কথা প্ৰভু আপোনাৰ চাই পেলাই দেৰি গৈছে কিবা এটা কৰি দিয়ে তাবিজ মুহূৰ্ততে তোৰ আছে অলপমান পইচা পাতি মানে তই 1,20,000 টকা কৰিবি কি কৰিব ইমান দিব লাগিব 1,20,000 তই যিমান যি বস্তু আছে তোৰ ঘৰৰ দামী দামী বস্তুবিলাক চব বিক্ৰী কৰিবি ভাল হ'ব না প্ৰভু ভাল হ'ব মই আছোঁ তোৰ লগত টেনশ্যন নাই তই খালি প্ৰভুৰ ওপৰত বিশ্বাস ৰাখ আছে মোৰ প্ৰভু বিশ্বাস তইতো ল পইচাটো বহুত ইমান দিব মানে তই কালি দিব লাগিব হ'ব প্ৰভু কালি যদি মই কিবা বেছি হ'লে দিম তই চব বিক্ৰী কৰি দি বিক্ৰী কৰি মোক কালি পইচাটো দি দিবি আৰু যদি পইচা নিদিয়া এই সুধি ল'বি তই না দিম প্ৰভু এতিয়া আপোনাক মই কি কৰিব পাৰোঁ আপুনি যি কৰে ইয়াত দিম প্ৰভু মই যাওঁ ঠিক আছে প্ৰভু ঠিক আছে ইয়াততো কৰি দিব প্ৰভু কালি মই ইয়াত প্ৰভু এইটো গলত ল'ব লাগিব ন আৰু ঘৰত ল'বি ঠিক আছে প্ৰভু ঠিক আছে মই যাওঁ কিবা এটা কৰি দিবা কবাই ৰহাই হাল্লা কৰি থাকা মনে মনে খাই দিম দে প্ৰভু দে প্ৰভু কালি লগ পাম অঁ ঠিক আছে প্ৰভু আপোনাৰ বহিটো বেছি যা প্ৰভু ইয়াততো কিবা এটা কৰি দিব ন কালি ইয়াততো কিবা এটা কৰি দিব এই আগে যাওক অঁ ভাই অঁ মই দুটা এই আজি মকটেল পালোঁ ৰ'বা অঁ 1,20,000কৈ পাম অঁ তোমাক কালি হেৰি কৰিম দিয়া মই এই গহনা তোমাক মই কালি আমি যাই পেলাই বনাই আনিম অঁ কালি এটাৰ পৰা পাম আজি এটা দি দিলোঁ অঁ হ'ব দিয়া মই যাই আছোঁ কি কৰা এতিয়া কি কৰা মানে তই যি কৰিব লাগে কৰিলি তোক মই ভাই বয়া পাইছোঁ দেই বেয়া পালোঁ ভাবি পোৱাই নাই এতিয়া মানুহটো তই বিজি থাকে গমেইটোৰ পৰা অলপমান হ'ল মানে কি টাইম তই নিজে মাদলি ললি মই এতিয়া চেনিচিঙা বাংনা হ'ব লাগে এই সিলা কিয় কওঁ তই মোৰ বেয়া লাগে গম পাইছ না আমি এতিয়া তই পইচা যোগাৰ কৰ পইচা লাগিব কাম হ'ব এতিয়া মানুহটো ক'লাকে মই 1,20,000 টকা লাগে এতিয়া কি কৰোঁ তই কিবা এটা মই 5 দিন পিছত দিলোঁ তই কিবা এটা কৰি দিবা এটা কাম কৰিবি ই জেগা কিবা অলপ আমি দিম যে তোক এই তই মানে দিবি তাক ঠিক কৰি কিনে তই দিম মই ঠিক দিবি তোকতো নিজৰে নে এতিয়া মোক বাইকখন বেচিব লাগে আৰু LCD আৰু সেইদিনাখন কি কৰিব পাৰিম মই এতিয়া সেই কৰে ফোন কৰ গাড়ী বিক্ৰী কৰিবি নেকি গাড়ী বিক্ৰী কৰি ফোন কৰ তই পইচা যোগাৰ নাই পইচা ক'ৰ পৰা যোগাৰ হ'ল হয় নাই নে বাকী এইবিলাক বিক্ৰী কৰিলি এইগিলাখান বিক্ৰী কৰিব পাৰিম মই গাড়ীখন বিক্ৰী কৰিব লাগিব গাড়ীখনৰ দাম কিমান কৈছে গাড়ী ফোন কৰিছোঁ ফোন লাগে আছে চিনাকি আছে না ফোন কৰি কিনে কৈছোঁ জলদি এটা আছে ৰ মই তাত ফোন কৰি 40,000 বুলি কবি 1 বছৰ হৈছে গাড়ীটো এতিয়া আকৌ ভাল কৰা নাই নাই তই কেৱল পইচা যোগাৰ কৰ মানে চবতে চাল হয় সকলো চাল হয় কৈছে গাড়ী এখন কথা কৈছিলে গাড়ী এখন
চলি এটা হেৰি এটা কাম কৰ হিৰৰ এটা কাম কৰ এতিয়া মোৰ পইচাটো আৰু দিলে ৰা দিলে ৰা এটিএম আছে নে নাই যাওৰ এটিএম আছে নে তোৰ এটিএম কাৰ্ড আছে না তোৰ 40,000 এই যা মোক লাগে ভাই ক'ত ভাই এই 2000 টকা কমাই দিছো এই তো এটা কাম কৰ 30,000 টকা দি আৰু তাল তোকো গাড়ী এখন লাগে গাড়ী পুরো ওকে আছে যা গাড়ি তো নতুন আনে এতিয়া মোক দিবা পাইবা এতিয়া না মোৰ তুমি ওলে ৰা দে বলা মই তোমাক দিই না এটিএম আছে নে এটিএম আছে নে চাচোন দেখো কেছ কেছ হলি ভালো হয় কে জানে তই দে তই থাক মই পতাক পাইবি লাগে মই পিছত দিম পিছত দিবি না দিম প্ৰব্লেম নাই তাক মই কিবা এটা মেনেজ কৰি দিম বাৰু এপটো কি কৰে এপটো চাই লওঁ এতিয়া যাওঁ যাওঁ আমি কাৰণ মোৰো দেৰি হৈছে বাকী হৈ যায় না? দেৰি হ'ল মোৰ এতিয়া তোৰ এতিয়া বাজিলে কি জানে 7টা বাজিলেই চাওঁ ৰখছোঁ চাচোন টাইমটো ও বাজেইটোৱে চাচ্চা চিন্তা পাব নক এ হৈ যায় দেৰি হৈছে দে কালি যাওঁ যাওঁ কালি লগ কৰিম দে কালি কিবা এটা কৰি দিবি কিন্তু হ'ব দে, মই হেৰি কৰি দিম হ'ব দে তোৰ লগত ৰাতি কথা পাতিম মই আৰু মাদালি কিবা এটা হেৰি কৰি দিবি মোক মই তোক দিবি লাগে মাদালে পইচাটো মই তোক বাৰু কিবা এটা মেনেজ কৰি দিম তই টেনশ্যন নলবি হ'ব হ'ব তাতো এতিয়া হিৰকে তই কি কৰিব লাগে কৰবি অঁ অঁ তাতো হৈছে কিজানি যে তই যা মই যাওঁ যা 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 তোক মই কথা পাতিম অঁ, ৰাতি যা যা দে হ'ব দে যা টকাটা ফোন করো খাই গেলে আসুন আগু যা গেলি জলদি আ এই কথা আছে ভাই বহুত কথা আছে আ কি ভাই সব শেষ কেনা গেল তোর পুষে কিমান গেল তোর আহিল নেকি ক'ব কি এই দা ধৰিব পাৰিলি ক'লে ধৰি যাব লাগে তাকেতো মোৰো তোৰ আকৌ নিলেখান বকা শুনো নিলেখান বিশ্বাস কৰি লাভ নাই কৰ্মৰো বিহনে আকৌ বনালে আমাৰ তাকেতো এতিয়া কিবা এটা কৰোঁ দে আমি এইগিলা বাদ দি আৰু এনে শুনি অকণ দেখি লাভ নাই তাকেতো এতিয়া মোৰতো জানা হয় টি এম পি টানিজনী মেট্ৰিক পাছ এতিয়া মই আৰু ভাবছোঁ আৰু চিৰাং কৰি পাণ্ডামানত দোকান দিম আৰু কালিৰ পৰা মই ব্ৰইলাৰৰ ফাৰ্ম খুলিম হয় নেকি তই কিবা এটা পইচা হৈছে নাথাকে ভাই দেচোন বাৰু আমাৰ দেউতাক মাপি খালি নকওঁ, মই তোক নকওঁ। কিবা এটা সহায় কৰিম দে তাকেতো মই কি হ'ল এইলা এনাই গেল চব গেল মোৰ গাড়ী গেল মোৰ টিভি গেল মোৰ চব গেল মই এতিয়া মোৰ তাক দেখাব নাই দেখা পালি তাকেতো মইতো বাগাল জ্বালাই দিম তাক ময়ো দেখা নাই সি আমাৰ গাঁৱকো অহা নাই কেইদিনমান কবিচোন কবি এইলাখান মানে কি তাক লগ পালে কম ৰ ফোনটো চুইচ অফ তই কিন্তু গাঁৱত চলি হ'লি বেয়া নাপাবি তই বেয়া নাপাবি, মই তই কিন্তু বেয়া বেয়া নাপাওঁ নাপাবি। এ ভাই টাইম নষ্ট নকৰোঁ আজি জল, জল জল। ভাই জল জল। জল এতিয়া গেলা কালি